নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া চেনেল নীলাক্ষী কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ দুপৰীয়া সাজত মই কি ৰেচিপি বনাইছোঁ বলক আপোনালোকক দেখুৱাওঁ। মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। আজি ৰেচিপি মই কি বনাইছোঁ বলক তেন্তে আপোনালোকক দেখুৱাওঁ। এয়া শাক উঠাব আহিছোঁ। এয়া মই কি শাক উঠাইছোঁ চিনি পাইছেনে বাৰু আপোনালোকে? এই শাকবিধক আমাৰ ফালে খুতুৰা শাক বুলি কয়। আপোনালোকৰ ফালে এই শাকবিধক কি শাক বুলি কয় জনাব দেই। এইবিধ আকৌ কি চিনি পাইছেনে বাৰু? দেখি ৰ'বই নোৱাৰিলোঁ, পটাপটকৈ ভাঙি লৈছোঁ ঠানিকেইটা। এয়া গাইছ, শাক উঠাব কি পাই গ'লোঁ দেখিছেনে? চজিনা পাত পাই গ'লোঁ। এয়া হেলিচি শাক। আজি দুপৰীয়া সাজত খাৰ আঞ্জা বনাম যিহেতুকে, সেয়েহে ভাবিছোঁ ইটো সিটোকৈ কিছু লগ কৰি বনাওঁ। ইটো সিটোকৈ লগ কৰি দিলে আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও তেনেকৈ বনাই খাই চাবচোন। এইটো বস্তু আপোনালোকে খায়নে বাৰু? কি বুলি কয় জনাব দেই। এয়া চজিনা পাত মই কেইটামানহে বনাম খাৰ আঞ্জা, কেইটামান ফ্ৰিজত ভৰাই থৈ দিম। এয়া কণ বিলাহীৰ সৈতে কচু বনাম, কলডিল ভজা বনাম আৰু পিঠাগুড়ি মাছ খাৰ আঞ্জা বনাম শাকখিনি। কলডিলখিনি মিহি মিহিকৈ কাটি লৈছোঁ। শাকখিনি ধুই ভালকৈ চাফা কৰি লৈছোঁ। কেৰাহীখন পাতি খাৰ আঞ্জা বনাম যিহেতুকে ইয়াত তেল ব্যৱহাৰ নকৰোঁ, সেয়েহে শুকান কেৰাহীখনতে শাকখিনি দি দিলোঁ। এয়া মই কল খাৰ ব্যৱহাৰ কৰিছোঁ। খাৰ আঞ্জাখনত বেলেগ মছলা ব্যৱহাৰ কৰিলে ভাল নালাগে, সেয়েহে অকণমান আদা নহৰু বটি দিছোঁ। এয়া আদা নহৰু বটা। প্ৰয়োজন অনুসৰি নিমখ ব্যৱহাৰ কৰিছোঁ, হালধি ব্যৱহাৰ কৰিছোঁ। কিছু সময় এনেকৈ শাকখিনি সিজিবলৈ দিম। খাৰ আঞ্জাখনত পিঠাগুড়ি ব্যৱহাৰ কৰিব লাগিব যিহেতুকে, সেয়েহে কেইটামান চাউল তিয়াই থৈছিলোঁ। এয়া পানীখিনি দি দিছোঁ। পানীখিনি যেতিয়া অলপ উতলি আহিব তেতিয়া ইয়াতে পিঠাগুড়ি অলপ এয়া দেখিছেনে খাৰ আঞ্জাখিনি ইমান ধুনীয়াকৈ উতলি আহিছে। মই ইয়াতে কেইটামান কেঁচা সৰু মাছ দি দিম। এয়া কেঁচা মাছকেইটা ভাজি লোৱা নাই, কেঁচাকৈ তেনেকৈ দি দিছোঁ। সোনকালে কলডিল ভজা বনাওঁ। কলডিল ভাজি কিছু সময় ঢাকনখন লগাই থৈ দি সিজিবলৈ দিম। খাৰ আঞ্জাখন উতলি আছে। এয়া পিঠাগুড়িৰ সৈতে মই এটা পকা জলকীয়া দিছোঁ আৰু জাব্ৰাং কেইটামান দিছোঁ। এইখিনি এতিয়া ইয়াতে এড কৰি দিম। কিছু সময় উতলিবলৈ দিম। এয়া খাৰ আঞ্জাখন ৰেডি হৈ গ'ল। আপোনালোকেও বাৰু এনেকৈ বনাইনে? কমেণ্টত জনাব দেই। পাতত দিয়া কচু বনাবৰ বাবে কলপাত এখনৰ প্ৰয়োজন হ'ল, সেয়েহে কলপাতখন কাটি আনিলোঁ। অলপমান ধুই চাফা কৰি জুইত সেকি ল'ম।
এয়া কচুখিনি সৰু সৰুকৈ কাটি দিছোঁ কলপাতখনতে। কণ বিলাহী, আদা নহৰু বটা, জলকীয়া, নিমখ প্ৰয়োজন অনুসৰি আৰু মিঠাতেল অলপ ব্যৱহাৰ কৰিছোঁ। এয়া কলপাতখনত মেৰিয়াই ভালকৈ বান্ধি ননষ্টিক কেৰাহীখনত বহাই ঢাকনি লগাই থৈ দিম। এয়া দেখিছেনে বাৰু কি হৈ গ'ল? এয়া দেখিছেনে, মই কচুখিনি কলপাতত দিছিলোঁ, কলপাতখন ফাটি যোৱাৰ বাবে আকৌ এবাৰ কেৰাহীতে বনাবলগীয়া হ'ল। এয়া কলডিল ভজাখিনিত কণী এটা এড কৰিছোঁ। কণী দিলে ভাল লাগে, সেয়েহে কণী ব্যৱহাৰ কৰিছোঁ। ভিডিঅ'বোৰ যদি চাই ভাল লাগে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।